খৈৰাবাৰীত ৰঙালী বিহু উদযাপনৰ প্ৰস্তুতি অসমীয়া জাতিৰ আয়ুস ৰেখা জাতীয় জীৱনৰ সংস্কৃতি অসমীয়াৰ বাপতি শাসন ৰঙালী বিহুটি এইবেলিও খৈৰাবাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত খৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এদিনীয়াকৈ 17 এপ্ৰিলত ৰঙালী বিহু বৰ্ণাঢ্যভাৱে উদযাপনৰ প্ৰস্তুতি অব্যাহত আছে। বিহুৰ লগত সংগতি ৰাখি খৈৰাবাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ পতাকা উত্তোলন, বিহু পতাকা উত্তোলন, স্মৃতিতৰ্পণ, গছপুলি ৰোপণ, বিদ্যাৰ্থীসকলৰ মাজত চিত্ৰাংকন আৰু বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা, বিহুৱতী প্ৰতিযোগিতা আৰু বিয়লি মুকলি বিহু প্ৰদৰ্শন আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সেইদিনা বিহুপ্ৰেমী ৰাইজৰ উপস্থিতি উদ্যোক্তাই কামনা কৰিছে। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। খৈৰাবাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ ৰঙালী বিহুৰ ওলগ যাচিছোঁ। এইবাৰ আমি 3 বহাগত এদিনীয়া কাৰ্যসূচীৰে আমি এই ৰঙালী বিহু উদযাপন কৰিছোঁ। আমি ইতিমধ্যে আমাৰ প্ৰস্তুতি তুংগত উঠিছে। আমি বিষয়ববীয়া তথা কৰ্মকৰ্তাসকলে দেহে কেহে লাগি আমাৰ এই বিহু অনুষ্ঠানটি আগবঢ়াই দিবলৈ চেষ্টা কৰিছোঁ। আৰু ইতিমধ্যে আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিহু দলক নিমন্ত্ৰণ জনাইছোঁ। আমি বিশেষকৈ কলিয়াবৰ বিহু দলক নিমন্ত্ৰণ জনাইছোঁ, ৰৌতা বিহু দলক নিমন্ত্ৰণ জনাইছোঁ, বৰ অসমী বিহু দল ওদালগুৰিক নিমন্ত্ৰণ জনাইছোঁ, মংগলদৈ বিহু দলক নিমন্ত্ৰণ জনাইছোঁ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আগশাৰী বিহু দলক আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু ৰাতি আমাৰ সাংস্কৃতিক সন্ধিয়া আছে। আমাৰ তেজপুৰৰ পৰা আমি এগৰাকী শিল্পীক আমন্ত্ৰণ জনাইছোঁ, নিপুৰ ৰাভাক। তেখেতৰ গীতৰ শৰাই আমি আগবঢ়াম। গতিকে সমূহ ৰাইজক আমাৰ সহায় সহযোগিতা কৰিবৰ কাৰণে আৰু এই আমাৰ ৰঙালী বিহু উপভোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহু অলপ জনাইছোঁ। খৈৰাবাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে অহা বহাগৰ 3 তাৰিখ 17 এপ্ৰিলৰ দিনা খৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আমি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে এই ৰঙালী বিহুটিৰ আয়োজন কৰিছোঁ। আমি উঠি অহা যুৱক যুৱতী, উঠি অহা ছাত্ৰসকলক যে বিহুৰ ক্ষেত্ৰত যে পাৰদৰ্শিতা তাক প্ৰদৰ্শন কৰাৰ কাৰণে ইতিমধ্যে বিহুৱতী প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। বিহুৰ অন্যতম কাৰ্যসূচী হিচাপে আমি বিহু নৃত্য প্ৰদৰ্শনৰ আয়োজন কৰিছোঁ। ইতিমধ্যে কলিয়াবৰৰ যে আগশাৰীৰ বিহু দল আছে তেখেতসকলক আমি আমন্ত্ৰণ জনাইছোঁ। ওদালগুৰিৰ বৰ অসমী বিহু দল, মংগলদৈৰ পৰা দল আছে, গুৱাহাটীৰ পৰা দল আমন্ত্ৰণ জনোৱা হৈছে। আমি ভাবোঁ যে এই খৈৰাবাৰী বৃহত্তৰ অঞ্চলৰ সমূহ ৰাইজে আমাৰ এই বিহুত উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিব আৰু বিহু অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত ক্ৰীড়া আৰু সাহিত্য প্ৰতিযোগিতাসমূহৰ আয়োজন কৰিছোঁ। আমি ভাবোঁ যে সমগ্ৰ অসমত বসবাস কৰা বিভিন্ন জাতি জনজাতি ভাষা-ভাষী ধৰ্মাৱলম্বী লোকেৰে গঠিত এই খৈৰাবাৰী, ইয়াত আমাৰ প্ৰতিটো জনগোষ্ঠীৰ মানুহে বিহুত একাকাৰ হৈ লাগিছে, দিন ৰাতি একাকাৰ কৰি লাগিছে। আৰু আমি ভাবোঁ যে সমন্বয়ৰ বাৰ্তাৰে এখন মঞ্চৰ তলত থাকি আমি আমাৰ আঞ্চলিক সংহতি ৰক্ষা কৰিব পাৰিম, তাকে কামনা কৰিছোঁ। আৰু মই সকলোৰে উপস্থিতি কামনা কৰিছোঁ। আপোনালোকলৈ ধন্যবাদ জনাই মই ক'বলৈ সামৰি মাৰিছোঁ। ধন্যবাদ, জয়।